এফালে আমাৰ হিৰণ জ্যোতি আছে গৰু গা ধুৱাব আহিছা গৰু গা ধুৱাব আহিলো আজি নিজকে কেনেকুৱা লাগিছে ৰঙালী বিহু ভালে লাগিছে আৰু অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাণজিৎ ব্লগ সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ মই এতিয়া মাহ হালধি এইফালে লাও বেঙেনা সকলো লৈ আহিছোঁ আকৌ এফালে আমাৰ নন্দদাহঁতো গৰু লৈ আহিছে এতিয়া বিললৈ লৈ যাবৰ কাৰণে লৈ গৈ আছোঁ আৰু এফালে আমাৰ গৰুকেইটা আছে দেখিছে আৰু লৈ যাব লাগিব বিলত আৰু তেনেহ'লে আজি ভিডিঅ'টো স্কিপ নকৰিব ধামাকা হ'ব গৈছে আৰু লগতে আমাৰ ওচৰতে বেংগলী মানুহে এটা বহুত ভয়ানক খেল এটা পাতে সেইটো দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে কেতিয়াও স্কিপ নকৰিব শেষলৈ ভিডিঅ'টো চাই থাকিব সুন্দৰকৈ আনিছোঁ এইফালে দীঘলতি মাখিলতি লাও বেঙেনা সকলো আৰু এইফালে ভাঙৰ গছ আৰু এইফালে আমাৰ গৰু গা ধুই আছে বিষ্ণুৱে আৰু এইফালে আমাৰ সূৰ্যদা আছে এইফালে কুলদীপ আছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে হওক বাপে হওক মাঘ বিহু নহওঁতে ৰঙালী বিহুতে গৰুৱে যুদ্ধ লাগিছে দেখিছেনে কিমান আমাৰ হিৰণ জ্যোতি আছে গৰু গা ধুৱাব আহিছা গৰু গা ধুৱাব আহিলোঁ আজি নিজকে কেনেকুৱা লাগিছে ৰঙালী বিহু ভালে লাগিছে আৰু অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে বিহুটো ভালে ভালে যায় তাকে কামনা কৰিলোঁ আৰু এইফালে দেখিছেনে সৌ সৌ কণ কণ ভাইটিহঁতে ধুনীয়াকৈ গা ধুই আছে বিলত আৰু আমিও গৰু গা ধুই আছোঁ আৰু এইফালে আমাৰ কুলদীপ আছে কুলদীপে কি ক'বা মই মানে এই বিলখনৰ ইপা সিপা হৈ গ'লো ইপা সিপা হৈ যাব পাৰো গ'লোৱে সেইকাৰণে অকণমান ভাগৰ লাগিছে জীয়ালৈ আকৌ যাম জীয়ালৈ আকৌ যাম ছট পূজা পাতিছে ছট পূজা যাম ওচৰে বহুত জেগা আছে এবাৰ বৈংগুৰি আকৌ এবাৰ আমাৰ পথাৰটো আছে আকাল নাই ছট পূজা আৰু ৰঙালী বিহু বুলি কওঁতে আজি হৈছে গৰু বিহু আৰু গৰু গা ধোৱা আৰু এইফালে আমাৰ বিষ্ণু আছে বিষ্ণু বঢ়িয়াকৈ গৰু এটা লৈ আহিছে সুন্দৰ এটা ধুনীয়া গৰু দেখিছে আৰু আমাৰ বিষ্ণুৱে কি ক'ব গৰু গা ধুব পৰা নাই এতিয়া লাও বেঙেনা নাই বনাই নাই পাপা কাৰণে ৰখি আছে এইফালে আমাৰ সকলোৱে মানে গৰু গা ধুই আছে এইফালে আমাৰ ভাইটিহঁত আছে সুন্দৰকৈ আছে আৰু এইফালে ধুনীয়া এটা প্লেচ আৰু সুন্দৰ এটা পৰিৱেশ দেখিছে এইফালে আমাৰ নৱজ্যোতি দাও গা ধুই আছে আৰু নিজকে কেনেকুৱা লাগিছে আজি অনুভৱ কেনেকুৱা লাগিছে যোৱাবাৰতো অকণমান কিয় বেয়া লাগিছে যোৱাবাৰ বেছি ভাল লাগিছিলে বহুত গামোচা দিছিলে বহুত মানুহ আহিছিলে এবাৰ অকণমান সেমেকা যেন লাগিছে ন এবাৰ গৰু কম ইয়াত আৰু যোৱা বছৰ ইয়াত যিমান গৰু আছিলে আৰু ইয়াত এটা উদযাপন কৰা হৈছে বহুত ডাঙৰ এটা মোবাইলতো দিছে এবাৰ ধৰ তেনেকুৱা নাই হোৱা ঢোলো নাই কিবা একো নাই গান একো নাই যোৱা বছৰ বহুত ভাল আছিল নাচনি আহিছিলে তাৰপিছত গান বাজ চলিছিলে ঢোল আছিলে বহুত ভাল লাগিছিলে গৰু আহিছিলে বহুত আমাৰ ৰুদ্ৰদাহঁতৰ ঘৰত আহিলোঁ বিহু বুলি আৰু এটা শ্বুটিং আছে কি গানত আছিল বোলে বিহু বিহু লাগিছে গাত আৰু আমাৰ ৰুদ্ৰদা একদম বেয়া হ'ব যিহেতু বিহুটো পাইছেহি একো নাই মানুহজনী নাছিলে হ'ব মই বাৰু এবাৰ নোৱাৰোৱে আপোনালোকে গম পাইছে ভিডিঅ' মই দি আছোঁ কি হৈছে কি কথা কি হৈছে কৈ দিয়া মোৰ নতুন চেনেল যে নতুন চেনেল মানে কি মই একচুৱেলি পাঞ্জিতে ডিছক্ৰিপশ্যনৰ লিংকটো দি দিব সেইটো ভিডিঅ' তথাপিও কৈ দিছে মানে মই কাৰেণ্টৰ শ্বট খাইছিলোঁ আৰু পুষ্টৰ পৰা পৰিছিলোঁ সেইটো কাৰণে অলপ ভৰি এখনত মানে কি হেৰি হৈছিলে ফাটিলে ভৰিখনৰ কাৰণে মানে মোক সেইটোৱে আৰু বাকী একো নাই আৰু বহুত দুখ লগা কথা আৰু ৰুদ্ৰদা যে সোনকালে ভাল হৈ আহক আৰু তাৰে কামনা কৰিছোঁ ৰুদ্ৰদাক আৰু বিহু শুভেচ্ছা জনাইছোঁ তোমাক এতিয়া আমাৰ শ্বুটিঙৰ কাম চলি আছে আৰু এইফালে আমাৰ ৰুদ্ৰদা লৈ আহিছোঁ শ্বুটিং হোৱা জেগালৈ
আৰু আমাৰ এইফালে বিকাশ আছে, এইফালে আমাৰ টিকলা ভাইটি আছে, আৰু এইফালে আমাৰ বিশাল ভাইটি আছে। এইফালে ধুনীয়াকৈ ৰেষ্টুৰেণ্টত আহিলোঁ। অঁ দাদা বনাই আছে? ভিডিঅ' কৰি আছোঁ। আৰু ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালৈ। হয়, চেম টু ইউ। চেম টু ইউ। মানে আজি এই ছট পূজা যে পাতিছে, তাৰ উপলক্ষে কি ক'ব? কেনেকুৱা মানে অনুভৱ হৈছে? ছট পূজা মানে ৰাইজে যেতিয়া কিবা এটা গাঁৱৰ মংগলৰ কাৰণে কিবা এটা পূজা কৰে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, বছৰে এবাৰ প্ৰাৰ্থনা কৰে যে ৰাইজে যাতে সুখে শান্তিৰে বসবাস কৰিব পাৰে, তাৰে এটা সেৱা জনায় আৰু ঈশ্বৰৰ ওচৰত, সেই উপলক্ষে কৰে। আৰু কেইবছৰমান হৈছে এই পূজাটো কৰা? আপোনাৰ আগতো কৰিছিল, মাজত লকডাউনৰ কাৰণে বন্ধ হৈ আছিল। 10 বছৰমান হ'ল। 10 বছৰমান হৈছে। আপোনাৰ নামটো কৈ দিলে ভাল হ'ব। মোৰ নাম পংকজ বিশ্বাস। অসমবাসীক কি ক'ব আপুনি? অসমবাসীক ৰঙালী বিহুৰ প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি অসমত সকলোৱে থকা সকলোৱে অসমীয়া, বিশেষ একো নকওঁ, বিজি আছোঁ। বিজি আছে। এইফালে আমাৰ দাদাহঁতেও খাই আছে চাওমিন, হয়নে নহয়? কেনেকুৱা লাগিছে ৰঙালী বিহু? ভাল লাগিছে। এইফালে আমাৰ দাদাহঁতে খাই আছে, আৰু এইফালে যাওঁ, কিমান আগুৱাইছে দাদাহঁতলৈ যাওঁ। আৰু যিহেতু ইয়াত ছট পূজা হ'ব, অকণমান পিছত দাদা আপোনালোকক দেখুৱাম। দেখিছে কিমান এটা সুন্দৰ পৰিৱেশ। ভাইটিহঁত ছট পূজা চাইছা? কেনেকুৱা লাগিছে? বিহু উপলক্ষে কি ক'বা? বিহু উপলক্ষে কি ক'বা? ছট পূজাত কি কি দেখুওৱা হয়? নাজানো? কোন ক্লাছত পঢ়ি আছা? 8ত পঢ়ি আছা ন? ঠিক আছে, লগ পাই ভাল লাগিল। দাদা, ছট পূজা কি কাৰণে পতা হয়? ইমান ভালকৈ নাজানো না। নাজানে? দাদা জানে নেকি ছট পূজা? ছট পূজা উপলক্ষে কি ক'ব? কি কয় ক'ব আহিছে ন? নামটো? নামটো? মোৰ নাম নিৰঞ্জন। নিৰঞ্জন। ঠিক আছে, লগ পাই ভাল লাগিল। ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনাক। চাওক, মোৰ মানে ইউটিউব চেনেল এটা আছে, আৰু এইফালে দোকান বহা আছে। ভাইটিহঁত, এই পুতলা কিমান দাম? এইবিলাক হেৰি, এইটো মানি বেগ কিমান দাম? 100 টকা। এইবিলাক পুতলাৰ দাম কিমান? হা? ক'ৰ পৰা আহিছা? বঙাইগাঁও, বগৈয়াতি। নামটো কি? এই এটা হেৰি লৈ যাওঁ নেকি ন? এইটো লৈ যাওঁ নেকি? হেই পইচা লাগে নেকি? লৈ যাওঁ দে। নালাগে, হ'ব দে, একো নহয় ন? বেয়া পাবি নেকি? হেই বেয়া পাব নালাগে দে, এটা লৈ যাওঁ দে। হেই একো নহয় দে, হ'ব দে, তই বেয়া পাইছা যদি থৈ দিছোঁ। আৰু এইফালে উদুলি মন্দিৰ পৰিৱেশ, মানে যিটো নেকি ছট পূজা আয়োজন কৰা হৈছে। এতিয়া বৰ্তমান ছট পূজা আৰম্ভ হোৱা নাই, আৰু আৰম্ভ হ'ব আৰু আধা ঘণ্টামানৰ পিছত। আৰু সকলো ব্যক্তি আহি উপস্থিত হৈছেহি, কিমান দৰ্শক হৈছেহি। ককা, কেনেকুৱা লাগিছে আজি? আপোনাৰ গাঁৱতে ছট পূজা আৰম্ভ হৈছে, প্ৰতি বছৰে পাতে, কি ক'ব আপুনি? প্ৰতি বছৰে পাতে। ঠিক আছে, লগ পাই ভাল লাগিলে। আৰু ককাই যিহেতু ইমানটা অসমীয়া ভাষা নাজানে, যিহেতু বেংগলী কথা কোৱা হৈ গম পালে হয়। আৰু এইফালে আমাৰ দাদাহঁতো আছে। কেনেকুৱা আজি অনুভৱ? ভাল লাগিছে। আজিতো ছট পূজা, ছট পূজা উপলক্ষে কি ক'ব আপুনি? ছট পূজা আমাৰ বছৰ বছৰ কৰি থাকোঁ, ভাল লাগে। পাতে? বছৰ বছৰ পাতে। আৰু এই গছডাল যে পুতে, কি বুলি কয় নো?
গছ অঁ গছে কয় চৰক গছ বুলি কয় চৰক গছ বুলি কয় চৰক গছ বুলি কয়। অঁ আপোনাৰ নামটো ক'ব। চামল বিশ্বাস চামল বিশ্বাস। তোমাৰ নামটো? মোৰ নাম বলৰাম বিশ্বাস। আৰু সকলো উপস্থিত হৈছে ইয়াত। আৰু যিহেতু ছট পূজা বুলি ক'লে মানে বেংগলী মানুহৰ এটাই অনুভৱ হয় আৰু বহুত এটা ভয়ানক দৃশ্য বুলি ক'ব লাগিব, বহুত টেলেণ্ট বুলি ক'ব লাগিব। এইফালে আমাৰ দাদাহঁতো বহি আছে, বহুত টাইম ৱেইটিং কৰি আছা ন? কেনেকুৱা মানে আজি বিহু বুলি এতিয়াচোন কেনেকুৱা হয় এতিয়া পিছতহে গম পোৱা যাব। আহি কিনে অপেক্ষা কৰি আছোঁ, ভাল হয় নে নহয়? ভাল হ'ব লাগে। ভাল হ'ব লাগে। আৰু আগত চাইছা নে নাই? ভয়ে খাব নাই, নাই? এইবাৰ প্ৰথম যদি ভয়ে যদি লাগে কি হ'ব? বাৰু সেইটো পিছত অনুভৱ হ'ব। যদি ভয়তে যদি ক'ৰবাত যদি জঁপিয়াই দিয়া নাই সেনেকুৱা কোনে ৰিস্ক ল'ব? সেনেকুৱা নহয়, মোৰ ওপৰতে থাকিব ৰিস্কটো। সেইটো এনে ক'ব পাৰিছা বোলে মোৰ কলিয়া যায়। কলিয়া যাই পাইছা আপুনি? তেওঁ বিহু কেনেকুৱা মানে আজি লাগিছে মানে? বিহু ভালেই। ঠিক আছে, লগ পাই ভাল লাগিল। ঠিক আছে। বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। ঠিক আছে। দাদা কি খবৰ? খবৰ ভালে না? মোৰ মানে ইউটিউব চেনেল এটা আছিলে পাঞ্জিত ব্লগ বুলি, তাকে বোলো আহিলোঁ আজি ছট পূজাত দেখুৱাব আহিলোঁ। হয়, এতিয়া ছট পূজা এলাই লাগিছে চাগে ন? হোৱাই নাই যিহেতু। হ'ব আৰু লাহে মানুহ অলপ বেছি হ'লে হ'ব আৰু। ক'ৰ পৰা আহিছে বোলে? মই গভৰাটো গুৱাহাটী। নাকাটে। আমাৰ ৰাহুল ভাইটিক লগ পালোঁ। আৰু কেনেকুৱা লাগিছে তোমাৰ? ভালেই লাগিছে। আৰু ৰঙালী বিহু তোমালৈ শুভেচ্ছা জনাইছোঁ। হয় নে নহয়? আৰু তুমি কি ক'বা এই মানে আজি আহিছা তুমি ছট পূজা চাবলৈ, কি ক'বা? মানে ছট পূজাটো চলি আছে, ভালেই লাগে। ফুৰিব আহিছোঁ, আজি তাকে চাবলৈ আহিছোঁ। আছে বিশাল আৰু আছে এইফালে অপূৰ্ব। বিহু কেনেকুৱা? বিহু ভালে। এতিয়া